নমস্কাৰ বন্ধুসকল, আজি হৈছে 14 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে কলমে কৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, প্ৰথমটো খবৰ হৈছে হিজবুল্লাহৰ ৰকেট আক্ৰমণ, ধৰাশায়ী ইজৰাইল। ইজৰাইলক শেহতীয়াকৈ ৰকেট আক্ৰমণেৰে হিজবুল্লাহ প্ৰত্যুত্তৰ দি আছে যদিও ইজৰাইলেও লেবাননত আক্ৰমণ অব্যাহত ৰাখিছিল। সেই ইজৰাইলী সেনাক প্ৰতিহত কৰিবলৈ এইবেলি 165টা ৰকেটেৰে আক্ৰমণ চলায় হিজবুল্লাহে। মহাসংকটত ইজৰাইল। ডিজিটেল লেক্স। বিমান কাৰখানাৰ পাছত ইজৰাইলৰ হাকুট্টিম বায়ুসেনা ঘাটিক লক্ষ্য কৰি ল'লে হিজবুল্লাহে। এই অভিযানত 165টা ৰকেটেৰে কেইবাটাও স্থানত আক্ৰমণ চলায় হিজবুল্লাহে। ইয়াৰ ভিতৰত ৰামিম ব্ৰিগেড কমাণ্ড চেণ্টাৰ, 146 নং ডিভিজন ঘাটি, শ্ৰগা ঘাটি, তেল নব বিমান ঘাটি অন্যতম। হিজবুল্লাহ আক্ৰমণত নাহৰীয়া দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই ঘটনাৰ পাছতে হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাত যথেষ্ট বৃদ্ধি পাইছে। দুয়োপক্ষই সামৰিক কাৰ্যকলাপ অব্যাহত ৰখাৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। এই কাৰ্যই হিজবুল্লাহ শক্তিৰ এক ধাৰণা প্ৰদৰ্শন কৰিছে। একাধিক স্থানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাই হিজবুল্লাহৰ ক্ৰমবৰ্ধমান ক্ষমতাক দেখুৱাইছে। এই ঘটনাত দুয়োপক্ষই লোকচানৰ সন্মুখীন হৈছে যদিও সমগ্ৰ ঘটনাত কোন কিমান ক্ষতিগ্ৰস্ত হৈছে সেই সন্দৰ্ভত এতিয়াও সম্পূৰ্ণ তথ্য পোৱা নাই। উল্লেখযোগ্য যে ইজৰাইলৰ আক্ৰমণত ধৰাশায়ী হোৱা লেবাননত সুৰক্ষা প্ৰদানৰ লগতে চহৰখনৰ পৰিস্থিতি কিছু উন্নত কৰিবলৈ চেষ্টা চলাইছে হিজবুল্লাহে। বিগত কিছুদিনৰ পৰা ইজৰাইলক শেহতীয়াকৈ ৰকেট আক্ৰমণে হিজবুল্লাহ প্ৰত্যুত্তৰ দি আছে যদিও ইজৰাইলৰ লেবাননত আক্ৰমণ অব্যাহত ৰাখিছিল। সেয়ে ইজৰাইলী সেনাক প্ৰতিহত কৰিবলৈ এইবুলি 165টা ৰকেটেৰে আক্ৰমণ চলায় হিজবুল্লাহে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে বিহালীৰ জিঞ্জিয়াত কংগ্ৰেছ নেতাক আটক। বিহালীৰ জিঞ্জিয়াত কংগ্ৰেছ নেতা আটক কৰিলে আৰক্ষীয়ে। চৰাইদেউ জিলা কংগ্ৰেছ সভাপতি উৎপল গগৈক আটক কৰিলে জিঞ্জিয়াৰ আৰক্ষীয়ে। ঘটনাৰ পিছতে থানাখনত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। অচিৰে উৎপল গগৈক মুকলি কৰি দিয়াৰ দাবী তুলিছে সাংসদগৰাকীয়ে। ৰেলৱেৰ সংবাদ বিহালী জিঞ্জিয়াত কংগ্ৰেছ নেতাক আটক কৰিলে আৰক্ষীয়ে। চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক কৰিলে জিঞ্জিয়া আৰক্ষীয়ে। জিঞ্জিয়াত আলহী খাবলৈ আহিছিল বুলি প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। ইফালে কি কাৰণত কংগ্ৰেছ নেতাগৰাকীক আটক কৰা হ'ল তাৰ কোনো সঠিক তথ্য দিয়া নাই আৰক্ষীয়ে। উল্লেখযোগ্য যে উৎপল গগৈ 2026 চনৰ সোণাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ বুলিও এক চৰ্চা চলিছে। ইতিমধ্যে তেওঁক আটক কৰি জিঞ্জিয়া আৰক্ষী থানাত বহুৱাই থৈছে বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাৰ পাছতে থানাত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। অচিৰে উৎপল গগৈক মুকলি কৰি দিয়াৰ দাবী তুলিছে সাংসদগৰাকীয়ে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে ভাৰতত স্বয়ংচালিত গাড়ীৰ বজাৰৰ শিখৰত আৰোহণ মাৰ্চিডিজ বেঞ্জৰ। প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানী মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়া চলিত বছৰ শক্তিশালী ডাবল ডিজিট গ্ৰোথৰ জৰিয়তে সমাপ্ত কৰিবলৈ সাজু হৈছে। ফলত এই প্ৰতিষ্ঠানটো পুনৰ বিলাসী অটোমোটিভ বা স্বয়ংচালিত খণ্ডৰ নেতা হিচাপে অধিক শক্তিশালী স্থিতিত উপনীত হ'বলৈ আগবাঢ়িছে। ভাৰতীয় বজাৰলৈ টেছলাক আদৰণি মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াৰ। ডিজিটেল লেক্স। প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানী মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়া চলিত বছৰ শক্তিশালী ডাবল ডিজিট গ্ৰোথৰ জৰিয়তে সমাপ্ত কৰিবলৈ সাজু হৈছে। ফলত এই প্ৰতিষ্ঠানটো পুনৰ বিলাসী অটোমোটিভ বা স্বয়ংচালিত খণ্ডৰ নেতা হিচাপে অধিক শক্তিশালী স্থিতিত উপনীত হ'বলৈ আগবাঢ়িছে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মাৰ্চিডিজ ব্ৰেণ্ড ইণ্ডিয়াৰ পৰিচালনা সঞ্চালক সন্তোষ আয়াৰে কয় যে কোম্পানীটোৱে এই বছৰ গুৰুত্বপূৰ্ণ উন্নতি দেখুওৱাৰ পথত আছে যদিও অটোমোটিভ উদ্যোগটো বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আয়াৰে কয় যে কোম্পানীটোৱে জানুৱাৰী-ছেপ্টেম্বৰ মাহত 13% হাৰত ব্যৱসায় বৃদ্ধিৰ লক্ষ্য ৰাখিছে। বিশেষকৈ মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াই জুলাইৰ পৰা ছেপ্টেম্বৰৰ মাজৰ 3 মাহত 21% বৃদ্ধি অৰ্জন কৰিছে। আয়াৰে পুনৰ কয়, এইবাৰ উৎসৱৰ বতৰত আমাৰ বিক্ৰী সৰ্বাধিক হৈছে। এয়া আমাৰ কোম্পানীৰ ইতিহাসত সৰ্বাধিক শ্ৰেষ্ঠতম ফলাফল। তেওঁ কয়, বজাৰত প্ৰতিযোগিতা আৰু অস্থিৰতাৰ সত্ত্বেও এই সফলতা অৰ্জন সম্ভৱ হৈ উঠিছে। আনহাতে টেছলাৰ ভাৰতীয় বজাৰত প্ৰৱেশৰ সম্ভাৱনাক লৈ আলোচনা চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত ডনাল্ড ট্ৰাম্পৰ অধীনত এলন মাস্কক মাৰ্কিন পৰামৰ্শ পৰিষদৰ সদস্য হিচাপে নিয়োগ কৰাৰ খবৰৰ পাছতে টেছলাৰ ভাৰতীয় বজাৰলৈ আগমনৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। এই প্ৰসংগত সন্তোষ আয়াৰে কয়, টেছলা যদি ভাৰতীয় বজাৰলৈ আহে তেনেহ'লে আমি ভাবোঁ খুব ভাল হ'ব। বৈদ্যুতিকৰণত সকলো খেলুৱৈৰ ভূমিকাৰ প্ৰয়োজন।
তেওঁ কয়, বৈদ্যুতিক যান-বাহন বৃদ্ধিৰ বাবে এক যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন। এনে হ'লে বজাৰত গ্ৰাহকৰ বৃদ্ধিৰ লগতে অংশগ্ৰহণকাৰী বৃদ্ধিতো সহায় কৰে। বৰ্তমান কিছু অটোমোবাইল নিৰ্মাতা প্ৰতিষ্ঠানে বৈদ্যুতিক গাড়ী তৈয়াৰ কৰি নতুন মডেল বজাৰলৈ আনিছে। কিন্তু টেছলাৰ উপস্থিতিয়ে ভাৰতৰ বৈদ্যুতিক গাড়ীৰ বজাৰখনৰ পৰিসৰ আৰু অধিক দ্ৰুততাই বৃদ্ধি কৰিব। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে CISF-ত এটা সম্পূৰ্ণ মহিলা বেটেলিয়ন গঠনত অনুমোদন গৃহ মন্ত্ৰালয়ৰ। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF-ৰ বাবে এটা মহিলা ৰিজাৰ্ভ বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠন হ'বলগীয়া এই ৰিজাৰ্ভ বেটেলিয়ন CISF-ৰ বাবে এক মাইল খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ডিজিটেল ডেস্ক। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF-ৰ বাবে এটা মহিলা ৰিজাৰ্ভ বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠন হ'বলগীয়া এই ৰিজাৰ্ভ বেটেলিয়ন CISF-ৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বশীল বিষয়াই কয় যে চলিত সপ্তাহতে আনুষ্ঠানিকভাৱে এই ৰিজাৰ্ভ বেটেলিয়ন গঠনৰ বাবে অনুমোদন জনোৱা হৈছে। এই ৰিজাৰ্ভ বেটেলিয়নত 1025 গৰাকী সদস্য থাকিব। ইয়াৰ নেতৃত্ব দিব এগৰাকী জ্যেষ্ঠ কামাণ্ডেণ্টে। ইয়াৰ বাবে ইতিমধ্যে CISF-ৰ দিল্লীস্থিত সদৰ দপ্তৰত নিয়োগ আৰু বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি চলাইছে। এই বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত মহিলা বেটেলিয়নে VIP নিৰাপত্তা, বিমানবন্দৰৰ নিৰাপত্তা আৰু দিল্লী মেট্ৰ' ৰেলৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিব। বৰ্তমান CISF-ত মুঠ 12টা বেটেলিয়ন আছে। এইসমূহ সাধাৰণতে নিৰ্বাচন, গুৰুত্বপূৰ্ণ স্থানৰ নিৰাপত্তা বা অন্যান্য সাময়িক আৰু স্থায়ী দায়িত্বত অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰা হৈছে। বৰ্তমান সংসদ ভৱন আৰু নিৰাপত্তাৰ দায়িত্বত আছে CISF। CISF প্ৰতিষ্ঠা হৈছিল 1969 চনত। তাৰ পাছৰ পৰা এই নিৰাপত্তা সংস্থাই 68টা অসামৰিক বিমানবন্দৰ, দিল্লী মেট্ৰ', তাজমহল, লালকিল্লাৰ দৰে ঐতিহাসিক স্থানত নিৰাপত্তা প্ৰদান কৰিছে। এইসমূহৰ CISF-ৰ মহিলা জোৱানত নিয়োগ হৈ আছে। শেহতীয়াকৈ CISF-ৰ এটা সম্পূৰ্ণ মহিলা ৰিজাৰ্ভ বেটেলিয়ন প্ৰতিষ্ঠাৰ প্ৰস্তাৱ CISF-এ নিজে দাবী কৰিছিল। সম্প্ৰতি গৃহ মন্ত্ৰালয়ে এই প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ উপৰি CISF-এ দেশৰ পাৰমাণৱিক আৰু মহাকাশ গৱেষণা ক্ষেত্ৰৰ লগতে ইনফোচিছ, গুজৰাটৰ জামনগৰ, ৰিলায়েন্স ৰিফাইনেৰী সহ দেশৰ বহু ঔদ্যোগিক তথা বেচৰকাৰী প্ৰতিষ্ঠানতো সন্ত্ৰাস বিৰোধী নিৰাপত্তা প্ৰদান কৰি আছে।